এনেকৈ নাখাবা আজি সেই সকামত অকণমান খাই আৰু এতিয়া হাই ফ্ৰেণ্ডছ গুড মৰ্ণিং এয়া চাওক আজি ৰাতিপুৱাই গা মূৰ ধুই এতিয়া আপোনালোকক দেখাই যাম আজি কি কৰোঁ মানে আজি আই সকাম কৰিব লৈছোঁ দেখাই যাম আপোনালোকে চাই যাব কেনেদৰে আজি পাতোঁ অকণমান ভিডিঅ' কৰিম দেখাই যাম আপোনালোক এইপিনে চাওক বাপেক যে কেনেকৈ শুই আছে কেতিয়া উঠিব আৰু মই কামবোৰ আজৰি হৈ লওঁ আৰু গোপিনী পাবহি বেছি দেৰি নাই এতিয়া মই কড়াই ভাজি আছোঁ বৰা চাউলৰ সান্দহৰ কাৰণে এইপিনে এতিয়া ৰঙচুৱা হৈ গ'ল যেতিয়া এবাৰ থ'ম আৰু এবাৰতো ঢেঁকী নাইয়ে মানুহৰ ঘৰত মিক্সিতে ভৰাব লাগিব আৰু কি হৈছে নাজানো এবাৰ মা নথকাত প্ৰথম নিজে কৰিছোঁ আগতে মা আছিলে মায়ে কৈছিলে শাহু মা এবাৰ নিজে কৰিছোঁ তাকে এইখিনি এতিয়া লৈ লৈছোঁ ধান বৰা ধান আখৈৰ কাৰণে বৰা ধান লৈছোঁ মই এইবোৰ ভিতৰ কাম কৰি আছোঁ তাৰপৰা শাক ভাতত লাগি আছে আমাৰ ভাইটি বৈ এয়া চাওকচোন ইমান ধুনীয়াকৈ ফুটিছে দেখিছেনে নিজে কৰিছোঁ প্ৰথম এবাৰ কিবা নিজকে এনেই ভাল লাগিছে কিবা এটা আগতে মায়ে কয় শাহু মায়ে এয়া চাওক কি ধুনীয়াকৈ ফুটিছে এইপিনে হৈ গ'ল এতিয়া লৈ লৈছোঁ সান্দহ খুন্দিবলৈ কি ক'ম আৰু এতিয়া ঢেঁকী সলনি মিক্সি হৈছে আৰু মিক্সি হৈছে এতিয়া ঢেঁকী এয়া চাওক খুন্দিব লৈছোঁ দেই তেন এইয়া সান্দহ হৈ গ'ল এয়া চাওক আমাৰ মানে আই অকণমান বস্তু আগবঢ়াই দিয়া নিয়ম এয়া লৈ লৈছোঁ আমাৰ মায়ে মানে শাহু মায়ে প্ৰতি বছৰে এইখিনিকে ব্যৱহাৰ কৰি আহিছে ধুনীয়াকৈ বাকচত জাপি কুচি থৈ দিছিলে এতিয়া মা নাই সেইদিনা চাই মেলি এতিয়া উলিয়াই লৈছোঁ আগতীয়াকৈ মানে জতাই থৈছোঁ কি লাগিব কি নালাগিব এয়া চাওক ইমান ধুনীয়াকৈ থৈ দিয়া আছে এয়া কাপোৰ দিয়ে মানে চব আৰু ৰিহা মেখেলা চাদৰ গামোচা চেলেং তেনেকৈ আকৌ সোণৰ গহনা কিছুমান সোণৰ মানে নহয় মানে গহনা কিছুমান দিয়ে মানে যিবোৰ আই পিন্ধে সেইবোৰে ময়ো ভালকৈ নাজানো বাৰু এতিয়া নিজে কৰিছোঁ অকণমানকৈ জানিছোঁ সেইপিনে খাৰু আঙঠি ফুলি তেনেকৈ চেন তেনেকৈ দিয়া হয় সোণৰ বুলিয়ে নহয় বাৰু মুঠতে গহনা হ'লেই হয় মোৰ ভাগৰ এনেকৈ মই দিলোঁ আজি উলিয়াই পিনে বেছি সময় নাই গোপিনী আহি পাব হৈছে মই এয়া ওলাই ৰেডি হ'লোঁ এয়া চাওক ফুট লোৱা নাই মানে আই সকামত ফুট তেনেকৈ নলয় বুলি কয় সেইকাৰণে এইপিনে পায়স বনাবলৈ আৰম্ভ কৰি দিলে এগৰাকী দুগৰাকীকৈ আহিছে আইসকল এইপিনে বাইদেউ বহি আছে এয়া চাওক আইসকল আহি এয়া নিজৰ কামবোৰ কৰিছে সকলোৱে আৰু আছে দুগৰাকীমান আহিবলৈ চফা কৰি আছে সকলোৱে লগে ভাগে কৰিছে এয়া এগৰাকী আই আসন পাতিবৰ বাবে পাত ধুনীয়াকৈ পাৰি লৈছে এয়া চাওক এয়া কিছু অংশ আপোনালোকক দেখাই যাম চাই যাব দেই সকলোবোৰ মানে দেখাব নোৱাৰিম তথাপিও তাৰে অকণমান ভিডিঅ' কৰি থৈছোঁ আপোনালোকে চাব
এয়া চাওকচোন চাকি জটাই লৈছে 5খন জ্বলাই আইগৰাকী জ্বলাব এতিয়া সকলোৰ পৰা অনুমতি লৈ লৈছে চাকি জ্বলাওঁতে এয়া তেল ঢালিছে আৰু ধৰা তামোলখন চুই দিয়া আকৌ অকণমান অঁ খোৱা খাব মন গৈছে খোৱা নকয় নহয় ভৰিব তাইকে তেতিয়া ইমান এখন ন ফ্ৰেণ্ডছ সেই আই নাম মানে যেতিয়া তেতিয়া শুনিব নাপায় বুলি কয় সেইকাৰণে মই ফুল ভিডিঅ' নকৰিলোঁ সম্পূৰ্ণ আই নাম আপোনালোকক শুনাব নোৱাৰিম মানে ডাঙৰে কয় যেতিয়া মই তেনেকৈ মানিছোঁ
আপোনালোকে বেয়া নাপাব, অকণমান আপোনালোকলৈ আগবঢ়ালোঁ। এনেকৈয়ে ভিডিঅ'টো যাতে পিছলৈকে আমি চাব পাৰোঁ বুলি সাঁচি ৰাখিলোঁ। আপোনালোকে বেয়া নাপাব। আইনাম গোটেইবোৰ আপোনালোকক নুশুনাওঁ। এইপিনে পায়স লৈ অহা হৈছে। আইনাম এতিয়া শেষ কৰি এতিয়া প্ৰসাদ বিতৰণ কৰিব। আপোনালোকক দেখাই যাম, আপোনালোকে চাই যাব দেই। এয়া ধুনু ধুনু দেখিছে। এয়া এতিয়া প্ৰসাদ ভাগ কৰিছে। প্ৰথমে ঘৰৰ সকলোলৈকে প্ৰথম আগবঢ়াই লয়, তাৰপিছতহে আইকেইগৰাকীলৈ মানে বিতৰণ কৰে। এয়া এতিয়া সকাম শেষ হোৱাৰ পিছত আইসকল যাবলৈ ওলাইছে। ये है ये क्या क्या এইপিনে খাই আছে। কি বুলি কয় এইটো, কি বুলি কয় আজি মানে আই সকামত দিয়া চবে খাব লাগে। আমি বা নাই খোৱা। এখেতে এই কাৰেণ্টটো গ'ল, এখেতে খাই আছে। খাই দিয়ক। এনেকে নাখায় বা আজি সেই সকামত অকণমান খায় আৰু। এতিয়া সেই দুষ্ট নকয়, তুমি আঁতৰি দিয়া ওচৰৰ পৰা। তুমি নোখোৱা। এখেত ভাল ল'ৰা হেনো দেই, নাখায়, কিন্তু উঠনিৰ পৰা সেইটোকে বিচাৰি আছে। উঠনিৰ পৰা বিচাৰি আছে। এইসোপা কাটিবলৈ হ'ল, এইসোপা। এইপিনে চাওক, সকলোৱে একেলগতে মিলি ৰাতি ভাত সাঁজ এনেকৈ কলপাততে খাই দিলোঁ। এইপিনে ভাই বোৱাৰী আছে, ভাইটি, খুচি, পাপা, হাজবেণ্ড, মই খাবলৈ বাকী আছোঁ আৰু এনেকৈ খালোঁ। আজিলৈ বাই বাই।